ৰাতিপুৱা আৰমানক ব্ৰেকফাষ্ট কৰোৱাই লৈ চাইছেনে আগতে কেককেইটা সৰু সৰুকৈ কাটি লৈ ভৰালোঁ টিফিনত আৰু এয়া চাওক আহি পালোঁ আৰমানক লৈ স্কুলত আৰমানক এৰি লৈ মই আহি গ'লোঁ আমাৰ ইয়াৰ লগত কাৰণ আমাৰ ইয়াৰ ডিউটি অলপ দেৰিকৈ আছে আমাৰ এই লগত লৈ আনিলে টিফিনটো সিহঁতক দি থৈ আহিলোঁ একাপ চাহ মামী পেৰেণ্টছকেইটা আমি একেলগত খাম বুলি ভাবিছিলোঁ কেকৰ লগত কিন্তু নহ'ল সেইটো আশা পূৰণ নহ'ল আৰু এইফালে চাওক মাছজনীক মাৰিম বুলি নিমখ অলপ দি মেলি ঢাকি আহিছোঁ আৰু চব্জিখিনি ৰেডি কৰি আহিছোঁ কাৰণ আহি লৈ বহুত লৰালৰি হৈ যায় বনাওঁ মেলোঁ মানে বহুত দেৰি হৈ যায় আমাৰ এই ডিউটিৰ পৰা আহি পায়ে যায় আৰু এইফালে চাইছেনে পাৰ্কটো দেখি পাইছোঁ যে পাৰ্কত যাবলৈ মন গৈছে সময় পালে আমাৰ ই লৈ যাব বুলি কৈছে এদিন একদম মুকলি জানেনে বহুত ভাল লাগে ইয়ালৈ আহি আৰু মানে ঘৰ পালে মানে চাইছেনে একদম শ্বাৰ্ট খুলি লৈ একেবাৰে তাৰ ৰাজধানী ইফালে চাওক স্কুলৰ পৰা কিবা লৈ আনিছিলে সেইটোকে সি খাই আছে ইফালে মই ভাত বহাই দিলোঁ আৰু ইফালে চাওক মাছজনী মৰাই নাই জানেনে এইটো কাটিবলৈ মানে বহুত কষ্ট হৈ যাব মোৰ আৰমানক গা পা ধুৱাই লৈ চাইছেনে কেক অলপ দি লৈছোঁ আৰু ইফালে ভাবি আছোঁ মাছজনীটো মৰাই নাই কেনেকুৱাকৈ কাটোঁ বুলি কাৰণ জীয়াই থাকিলে মাছটো কাটিবলৈ কষ্ট হৈ যায় হ'লেও যুদ্ধ লাগি মাছটো কাটিলোঁ কাৰণ দুপৰীয়া সোনকালে বনাব লাগিব বহুত দেৰি হৈ যায় আৰু ইফালে চাইছেনে একদম মটৰ আলু বিলাহী নহৰু অলপ দি মেলি পিঁয়াজ সৰু সৰুকৈ কাটি লৈ দুপৰীয়াৰ সাজ মাগুৰ মাছৰ চব্জি মটৰেৰে বিলাহীৰে চাইছেনে একদম টেষ্টি দুপৰীয়াৰ সাজ খাই লৈ আমাৰ ই ওলাইছে ডিউটিলৈ বুলি আমাৰ ই যোৱাৰ পিছত চাইছেনে আমি মাকে পুতেকে একদম পিছবেলা ৰ'দ পুৱাই লৈ বহি আছোঁ আৰু ইফালে চাইছেনে দৃশ্যটো ইমান ধুনীয়া উপভোগ কৰি আছোঁ বহি লৈ আকৌ টোপনি লাগিলে বুলি অলপ গৈ দুজনে শুলোঁ আৰু আমাৰ ই আহিবলৈ সময় হ'লেই পালে আহি লৈ আৰু আহি লৈ তাক একদম এইটো খাব সেইটো খাব দুকাপমান কফি লৈ চাইছেনে গুলি লৈছোঁ আৰু ব্ৰেডত অলপ বাটাৰ লগাই ফ্ৰাই কৰিলোঁ তাৰপিছত ইফালে আকৌ মেগীও বনাইছোঁ জ্বলা আজি ইমানেই